নমস্কাৰ, মই প্ৰণৱ নিশাত আৰু এতিয়া মই মোৰ ৰুমৰ পৰা ওলাইছোঁ আৰু আজি সেইটো গীত মই ৰিলিজ কৰিম আৰু ষ্টুডিঅ' ব্লু ৰাগাৰ পৰা আমি ভিজুৱেলিশ্যনটো আমি এৰি দিম। গতিকে আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ নাথাকিব আৰু তলত মই সেই লিংকটো দি দিম। আৰু এটা প্ৰডাকশ্যনে মোৰ গীতটো লৈছিলে আৰু তেখেতলোকৰ লগত আজি বহিখিনি আমি ধুনীয়াকৈ গীতটো ৰিলিজ কৰিম। ভান্তি বাবু আহিব আৰু কলা কৌশলী সকলো আহিব। গতিকে চাই থাকক ভিডিঅ'টো। লাহে লাহে ময়ো গুৱাহাটীত বহুত দিনৰ পিছত 3-4 বছৰমান গেপ হ'ল। তাৰপিছত আকৌ এতিয়া গুৱাহাটী বেক ট্ৰেফিক ছিগনেলত আমি ৰখি আছোঁ। হঠাতে ৰখিলোঁ, ৰখি প্ৰিন্সে পিছফালৰ পৰা মাত লগালে। মই গম পাইছোঁ মই বুকিংটিৰ ল'ৰাটো হয় বুলি, ধুনীয়া ল'ৰাটো বুকিংটি। তাৰপিছত আচৰিত হৈ গ'লোঁ। ইয়াক সুধিছোঁ এতিয়া ইয়াতে আছে, মই নাজানো ইয়াত আছে বুলি। গতিকে প্ৰিন্সক লগ পালোঁ আৰু আমি এতিয়া চাহ খাম এটা পদপথত ধুনীয়া। তাৰপিছত চাহ বনাই আৰু ইয়াকো লৈ যাম। ক'ত লৈ যাব মোক? এইটো ষ্টুডিঅ' ব্লু ৰাগাত লগ পাম দিয়া, আগষ্টত তেতিয়াহ'লে ভাল হ'ব, গোটেইবিলাক ভাল হ'ব। আৰু আমাৰ ডাইৰেক্টৰ চাইৰেক্টৰ চব আহি আছে, গোটেইবিলাক আমি গোটেইবিলাক একেই হ'ব লাগিব। এতিয়া আকৌ মই কামে খাম গুৱাহাটী, আছেই ভাল হ'ব চব। আৰু পাই গ'লোঁ ষ্টুডিঅ'। কেক কাটি শুভ উদ্বোধন কৰিব লগা হৈছে। চাই থাকক ভিডিঅ'টো। সময়ত মানে মোক দিগদাৰি দিছে। পুৰা বজাই আছে কেক। পুৰা কেক খাই ভাল পাওঁ, ভাল পাওঁ। তাতে আজি আমাৰ নতুন গানৰ ৰিলিজৰ নম্বৰ গান এটা। কি আছা? কেক তাকেতো কৈছোঁ, দিগদাৰি দিছে কেক খাই। কেক খাই খুব ভাল পাই বোলে। কেক এটা খুৱাই দিব লাগিব ভালকৈ। মই যেতিয়া ভালকৈ ব্লগ ল'ম ব্যক্তিগত হিচাপে, তেতিয়া মই কেক খুৱাব লাগিব। প্লিজ। আৰু ইণ্টাৰেষ্টিং কথা, দিনক দিনে সৰু হৈ গৈ আছে। সৰুৱে মই বেছি বয়স হোৱা নাই বাৰু, 5 বছৰ হৈছে। সৰু হৈ গৈ আছে। মোৰ চেনেলটোৰ কথা কৈ দিওঁ। সেইটো কথাই ক'বলৈ লৈছিলোঁ। আহি গ'ল নহয় তোমাৰ কেক শব্দটো। যি নহওক, খুব ভাল গান গায়, সকলোৱে জানে, কথা খুব ভাল কয় আৰু ব্লগিঙো ভাল বনায়। প্ৰণৱ নিশাত অফিচিয়েল, আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু বহুত বস্তু দেখা পাব তাত, নহয় জানো? গান আহিব এতিয়া। আকৌ 3-4 বছৰ পিছত আকৌ বেক হৈছোঁ। বেক হৈছে ড্ৰাইভাৰ। আৰু সঁচাকৈ এজন খুব ভাল ব্যক্তি, খুব ভাল গান গায়, দিলছে গায়। কৈছে আৰু ভাই হিচাপে কৈছে আৰু। ভাইক হিচাপে বুলি নহয়, মই যেতিয়া লগ পাইছিলোঁ তেতিয়া আমি বহি আড্ডা মাৰি পেলাই, তাৰপিছত আমি বহুত এই গান শুনি মই যেতিয়া থিয়েটাৰ থকাৰ সময়ত তোমাক লগ পাইছিলোঁ আৰু সেইখিনি সময়ত ইমান গান শুনি প্ৰত্যেকটো কিবা এটা গায়, আকৌ মোৰ লগত মিলাই মিলাইও গানবোৰ গায়। আমি সেইদিনাখন বহুত দেৰি হৈ গ'ল, শ্ব'লৈ এইফালে আমাৰ লেট হৈ গৈছিলে তাৰ গান শুনোতে একেবাৰে একদম নুশুনিব দেই এনেকৈ অ'কে। আহি গ'ল তোমাৰ খাই খুব বেছি ভাল পায়। তুমি ডাঙৰকৈ খাই দিয়া। কেক খাই মচি গৈছে বোলে।